Hello everyone, welcome back to my YouTube channel Saikia Bhai. আজি নতুন ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভালেই থাকে। তো দেৱালী গ'ল, দুৰ্গা পূজা গ'ল, নেক্সট আমাৰ আহি আছে ৰাস। আৰু যিসকল ব্যক্তিয়ে ৰাস চাই ভাল পায় তেওঁলোকে জানে চাগৈ আমাৰ তেজপুৰ মিলন বাকৰিত বহুত ধুনীয়া ৰাস হয়। মানে এনেকুৱা ৰাস আমাৰ তেজপুৰত চাগে নহয়। মিলন বাকৰিত যিমান ধুনীয়া হওক মানে তেওঁলোকে উদযাপন কৰে, একদম ধুনীয়াকৈ সজাই মেলে, পুৰা মানে চিষ্টেমত বহুত ধুনীয়া হয় মানে। তো তাৰে আছে বাৰু ৰাস 57 তাৰিখলৈ, কিন্তু আমাৰ অখৰা হৈ আছে আমাৰ নয়ন দাহঁতৰ ঘৰত। তো নয়ন দাই কালি মোক ক'লে যে এপাক আহি পেলাই তো এটা ধুনীয়া ভিডিঅ' কৰিব পাৰি, অখৰা হৈ আছে। তো তাৰে অখৰা চাবলৈ এতিয়া মই আহিছোঁ, মোৰ লগত আহিছে মোৰ লগৰ বিজয়। তো আমি দুজন গৈ আছোঁ। তো ব'লক আপোনালোকো ধুনীয়াকৈ যিমানখিনি পাৰিম আপোনালোক মিলন বাকৰি ৰাসৰ অখৰাখিনি দেখাই যাম। ধন্যবাদ। প্ৰস্তুতি কৰিছোঁ আমি সপ্তাহিক মিলন বাকৰি ৰাস মহোৎসৱ। মোৰ ভাইটি সত্য ভাই সহায় কৰিব তোমাকে, আৰু দেখুৱাই আছে, দেখুৱাই যাব। আৰু মেইন ৰাসলৈ আপোনালোক নাহিলেও ইয়াৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক চাব পাৰিব। ধন্যবাদ। que molto voi, ai,
ৰাতি সময় হ'ল 11:30 আহি পেলাই চব দোকান বন্ধ পালোঁ। এখন দোকান খোলা পালোঁ, তাত ৰখিলোঁ, চাহ পানী খালোঁ। ল'ৰাজনে বোলে দোকানখন দিয়া বেছি দিন হোৱা নাই, তেওঁ মোক ক'লে। আৰু লগতে আপোনালোকো জনাই দিওঁ, যদি ৰাতি কেতিয়াবা মিছন চাৰিআলি আহি ল'ৰাজনৰ দোকানত আহিব আপোনালোকো, এওঁ বোলে গোটেই ৰাতি খোলা ৰাখিব এতিয়া, তো আহিব আপোনালোকো। ভিডিঅ'টোত যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মোক কমেণ্টত জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব, নিজৰ ভাইটি দাদা সকলো বুলি। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলত নতুনকৈ ভিডিঅ'টো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰে আশাৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ। জয় আই অসম, ছাপোৰ্ট কৰি যাব। ধন্যবাদ।